বহু কথাই জনা হোৱা নাছিলোঁ যদিও এইখিনি বুজি উঠিছিলোঁ যে ছোৱালী হিচাপে জন্মগ্ৰহণ কৰাৰ বাবে ঘৰৰ বহুতৰে আপত্তি, আৰু এই আপত্তিখিনিনো কেনেদৰে নোহোৱা কৰিব পাৰি তাৰ বাবে সুৰুঙা বিচাৰিয়ে আছিলোঁ। আৰু একমাত্ৰ উপায় হিচাপে পাইছিলোঁ পঢ়া শুনা, কাৰণ বাকীবোৰ অপশ্যন মানুহবিলাকেও জনা নাছিল আৰু ময়ো জনা নাছিলোঁ। আৰু জানিলোৱেই যেনিবা এইবিলাক অপশ্যনত জানো যাব পৰা ক্ষমতা আৰু সামৰ্থ্য আমাৰ আছে। যা হওক, পঢ়া শুনাকে সমস্ত বুলি ভাবি জীৱনত আগবাঢ়িবলৈ ল'লোঁ। কিন্তু এইখিনিতে জীৱনৰ মানসিক চাপৰ প্ৰথম ধুমুহাৰ সন্মুখীন হ'লোঁ। জীৱনত আপোন মানুহে কৰা আপোনাক ঘৃণা বা তিক্ত কথাই আপোনাৰ জীৱনত যেনেকুৱাকৈ প্ৰভাৱ পেলাব, তেনেকুৱাকৈ হয়তো বেলেগ মানুহে কোৱা কথাই আপোনালোকৰ জীৱনত তেনেকুৱাকৈ প্ৰভাৱ নেপেলায়। পৃথিৱীত যিখিনি মানুহৰ পৰা আপুনি মৰম ভালপোৱা আশা কৰে, কিন্তু সেই মানুহখিনিয়েই যদি আপোনাক ঘৃণাৰ চকুৰে চায়, সেই পইণ্টটোৱেই হৈ পৰে আপোনাৰ জীৱনৰ মানসিক অশান্তিৰ আৰম্ভণি আৰু আত্মবিশ্বাসৰ অভাৱৰ কাৰণ। আজিলৈ ইয়াতে সামৰিছোঁ।